Hey guys, আমি অলপ ওলাই আহিলোঁ এতিয়া যাওঁ এফালে কামত আপোনাক কম তাই আহিছে লগত লগৰজনী বাকী দেখাই আছোঁ বহুত ভিৰ হৈ আছে এতিয়া ভাত খাই লওঁ এফালে জুচ খাই লওঁ জয় আহিছে খাই লৈছোঁ দেই আগতে বহুত গৰম বজাৰ মাতিবলৈ আহি আছে গোটেই মানুহ ভিৰ একদম চাওকচোন খাই লওঁ খাই কিনে অকণ লগ পাই আছোঁ ক'ত যাওঁ দেখাম হেল্ল' গাইজ পুনৰ আপোনালোকৰ মাজলৈ এটি নতুন ভিডিঅ' লৈ আহিছোঁ আৰু আজিৰ দিনটোত কি কৰোঁ কলেজ যাওঁ আৰু কাক কাক লগ পালোঁ দেখাই আছোঁ অলপ চাই থাকিব আৰু সকলোৰে ভালেই চাগে মোৰো ভালেই বহুত গৰম পৰিছে এতিয়া ওলাই যাওঁ মানে ওলাই আহিলোঁ আৰু গৈ থাকোঁ এতিয়া চাই থাকিব কি কি কৰোঁ গৈ আছোঁ আমি চাওকচোন ইমান ৰ'দ মাছটো খুলিব নাই পৰা ধূলি আৰু হাতটো তাতটো লাগিছে আৰু এতিয়া যাবলৈ ওলালোঁ এফালে ৰিক্সা লৈ ল'লোঁ আমি টমটম আৰু হেৰি হ'ল তাৰমানে বহুত গৰম আৰু মানে ভিৰ নহয় চেকিঙো থাকে সেইবাবে স্কুটিখন থৈ ল'লোঁ এতিয়া ৰিক্সাতে গৈ আছোঁ আই গ'লোহি আমি আহিছোঁ স্বাস্থিক মেডিকেল লগৰজনী মানে অলপ দেখাব আছে চেকআপ কৰিব আছে আৰু কি কি কৰে নাজানো মই আহিছোঁ লগতে আৰু এজনী আছে ৰখি আছিলে এজনী আহিলে আৰু বহুত দিন পিছত লগ পাইছোঁ ন কেনেকুৱা হালা কৰিছে ক'ত পাইছে হয় ক'ত পাইছে ৰখাই থৈ দিলা অলপ ৰখিব লাগে ন ফ্ৰেণ্ডছৰ কাৰণে এতিয়া আৰু ভাল লাগে এতিয়া যাওঁ সোমাই কিনি কোনোবা খবৰ এইপিনে গৈছে আৰু এতিয়া আমি আহি পালোহি এতিয়া বহি আছোঁ তাই নামটো অহা নাই আহিলে মানে যাব ইয়াৰ পৰা ওলাই একেবাৰে লগ পাই আছোঁ মানুহ ফুল আছে মানে একদম অলপ লাহেকৈ ক'ব লগা হৈছে বহিবলৈ জেগা নাই মানুহ ফুল হৈ আছে এজনী কলেজনী বহি গৈছে আৰু মানুহ চাওকচোন এজনী এতিয়া যে এৰি থৈ গুচি যামগৈ ন আমি তাই এৰি থৈ গুচি যামগৈ ন ইমান দেৰি ৰখিব লগা আছে তাইৰ কাৰণে তাতে গৰম মাছখন খোল তাৰপিছতে যাম বজাৰলৈ ইয়াৰ পৰা ওলাই কিনি দেখাম বাৰু কি কি খাওঁ আজিকালি ভোক লাগিলে খোৱা কথা ভোক লাগি যায় ন আমাৰ যে খাব লাগিব এতিয়া যে হ'ব ওলাই আহিলোঁ আমি এতিয়া যাওঁ বজাৰলৈ ন কাম আছে তোমাৰ বেংকতো চলো জায়গা ইমান ৰ'দ গৰমটোত আকৌ তাত বা ৰখি আছে এডোখৰ খোজকাঢ়ি ওলাই গৈছোঁ ইমানে ওচৰত লগ পাইছোঁ চবকে কিমান মজা লাগিছে ৱাও শুনি লওঁ বহুত টাইম আছে যাবলৈ আমাৰ মই যাম এবাৰ যাবি নালাগে যাবলৈ গৰম গোটেই কামটো মাৰি লৈছে খোজকাঢ়ি গৈ আছোঁ আৰু স্কুটি থৈ আহিছোঁ চাৰিআলিত টুকুৰ 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 গৈ আছোঁ খোজকাঢ়ি এডোখৰ অলপ মানে একো পোৱাই নাই যাবলৈ সুবিধা ৰিক্সা চিক্সা একো অহাই নাই সেই ইফালে পিছফালে নপুখুৰী পাৰ্কখন আৰু এইফালে বান্দৰী দুজনী আমাক বান্দৰী কৰি দিলে গৰমত কেনেকুৱা লাগিছে আৰু এইফালে চাওক দুইজনী পৰা লেগ চাৰ্ট পিটি গৈ আছে আৰু আহিলে এতিয়া বাকো লগ পালোঁ লৈ গৈছোঁ আমাৰ লগতে অলপ ঘূৰাবলৈ গৰমত কেনেকুৱা মজা লাগিছে ঘূৰিব নক'ব আৰু লাজুকী বাই ইমান গৰমত খোজকাঢ়ি ভাগৰ লাগি গ'ল এতিয়া যাওঁ খাবলৈ যাওঁ মামা ভাগিনত এইফালে আছে গোটেই এইফালে চাচোন কিমান ভিৰ মাই গড গৰমত আৰু যদি আহিব ৰখি আছোঁ তাইলৈ আহিছে আৰু খাব নাই হোৱা এতিয়া গৈ থাকোঁ খাওঁগৈ ভোক লাগিছে এজনী আহি গ'ল আহি পাই গ'লোঁ মামা ভাগিন মামা এইটো মামা এইফালে মই ভাগিন
আমি কি খাওঁ এটা চাই লওঁ অৰ্ডাৰটো দি লওঁ তাৰপিছতে আপোনালোকক দেখাই আছোঁ আকৌ চব মানে মোবাইলত ব্যস্ত আৰু কি ক'ম আৰু এতিয়া আমি বহি কথা পাতি আছোঁ আৰু বাৰ কাম আহিলে আৰ্জেণ্ট সেইটো কাৰণে যাব লগা হ'ল লগৰ লগত বহি থাকিলে কেতিয়ানো সময়বিলাক পাৰ হৈ যায় গমেই নাপাওঁ বহুত ভাল লাগে ওলাই গ'লে আৰু বহুত দিনৰ মূৰত লগ পাইছোঁ গোটেইকেইজনী কথা পাতি আছোঁ আৰু পূৰা এতিয়া কিবা কিবি আমি বহি আছোঁ এতিয়া অৰ্ডাৰ দিলোঁ আহি আছে তাৰপিছতে দেখাম আৰু এইফালে আমি দিলোঁ ৰাইচ 3টা আৰু কাবাব দিছোঁ খাই লওঁ এতিয়া বহুত ভোক লাগি আছিলে খাই লওঁ আমাৰ খানা আহি গ'ল বহুত দিনৰ পিছত লগৰখিনি লগ পাইছোঁ ইমান ভাল লাগিছে নহয় ইমান পিছত আজিকালি মানে যেতিয়া তেতিয়া লগ নাপাওঁ আৰু চবকে কেতিয়াবা এবাৰ লগ পাওঁ এতিয়া খাই লওঁ আৰু বহুত ভোক লাগি আছিলে মানে বহুত একদম মানে নক'ব আৰু তাতে গৰমত ঘূৰি আছোঁ ইমান গৰম নহয় এতিয়া ঠাণ্ডা খাই খাই মানে মোৰ মাতটো একদম কিবা হৈ গৈছে লাগিছে চাগে অলপ অলপ আৰু চাই থাকিব ভিডিঅ'টো শেষৰলৈকে আজি দিনটো এনেদৰে পাৰ হ'ল আৰু লগৰখিনিৰ লগতে সময় মোৰ খোৱা হৈ গ'ল আৰু এইখিনি চাওকচোন এতিয়ালৈকে খাই আছে এজনী খাই ওলাই আহিলোঁ এতিয়া ছাগলী লৈ আনিছোঁ ছাগলী যাওঁ এতিয়া এতিয়া আকৌ আহিলোঁ এইফালে ফুড ভেলি ৰেষ্টুৰেণ্ট কিবা এটা খাবলৈ মানে খাবতো নোৱাৰোঁ গৈছোঁ আৰু চাওঁ কি হয় পেট ফুল হৈ আছে তাহাঁতিও ক'লে যাওঁ বলা বুলি সেইটো কাৰণে আহি দিলোঁ আৰু তাতে গৰম অলপ বহিম আৰু কথা পাতিম ব'লক গৈ থাকোঁ আপোনালোকক দেখাম এতিয়া গৈ আছোঁ এয়া পালোহি আৰু ওচৰতে আছিলে অলপ আমাৰ মানে চান্স পালে হয় আৰু যাওঁগৈ আৰু পটককেনে বল বুলি ক'লে হৈ যায় কোনো এতিয়া আকৌ আমি আহি গ'লোঁ ফেট ভেলি চাওঁ কি খাওঁ জুচ কোৱাচোন কি খাওঁ মেডামে কিবা নৰ্মেল দিয়ে চাই আছে আৰু মেডামকেইজনীৰ পৰা কি দিওঁ তাকে ভাবিছে খাই পেট ফুল এনেও আপোনালোকক নেক্সট কেতিয়াবা আহিলে ভালকৈ দেখাম আজি ঘৰ হ'ল বহুত অলপ মানে দেখালোঁ আৰু নেক্সট আহিলে মানে ইফালে একদম পূৰা খালী হৈ আছে মই অলপমান ভিডিঅ' কৰি ল'লোঁ আৰু পূৰা গান বাজি আছিলে সেইটো কাৰণে চাউণ্ডটো কমাই দিলোঁ যাতে কপিৰাইট লাগি নাযায় আৰু এইফালে চাওকচোন ইমান ধুনীয়া পৰিৱেশ ঠাণ্ডা একদম এইফালে মই বহি আছোঁ আৰু পূৰা একদম মানে ভাল লাগিছে একদম ঠাণ্ডা পৰিৱেশ আৰু আজি এটাই বেছি ভাল লাগিলে মানে অলপ খালী হৈ আছে আৰু আমি যোৱা টাইমত মানে খালী মানে বহুত ভাল লাগে মোৰ এনেকৈ অলপ শান্তিকৈ বহিব পাৰিলোঁ ভিডিঅ' চিডিঅ' বনাব পাৰিলোঁ নহ'লে বহুত হুলস্থুল হৈ থাকে সেইবাবে এইফালে আমি অকল ম'ম'টো দিলোঁ আৰু মানে খাই আহিছিলোঁ পেট একদম ফুল হৈ আছে এনেই ওলাই আহিলোঁ বহিবৰ কাৰণে এনেই বহি থাকিলেও ভাল নালাগে সেইবাবে অকল ম'ম'টো দিলোঁ আৰু তাই এজনী নাখায় এনেই আৰু জাষ্ট টেষ্ট কৰি দিম আৰু ইয়াতে এতিয়া ফুল মানে পেট একদম ফুল আৰু মানে কিন্তু একদম মানে খাব নোৱাৰোৱে সম্ভৱে নহয় যাওঁ এতিয়া পূৰা গান বাজি আছে এইফালে আমি যাবলৈ ওলালোঁ এতিয়া গৈ আছোঁ এডোখৰ ৰ'বত নামি লওঁ দেই নহ'লে পৰি যাম ওলাই আহিলোঁ যাওঁ এতিয়া নেক্সট উইক লগ পাম লাচ্ছি খাব আহিলোঁ লাচ্ছি কিমান খাইছোঁ মানে লাচ্ছি খাব আহিলোঁ অকল খাওঁতে গৈছে আজি আমাৰ লাচ্ছি বিচাৰি আমি ক'ত পালোঁহি তিনিচুকীয়া বজাৰ মধুমিলন এইফালে এজনী যাব নিদিওঁ ইয়াক
আজি ঘূৰিয়ে যাম আজি মেইন বজাৰখন ঘূৰি যাম যিমান গৰম হ'লো এতিয়া বাজিছে কেইটা 4টা বাজিলে ৰে আজি ইয়াক চলাব যাব দিম যাওঁ আমি যাম 7টাত অঁ যোৱা লৈ দিবা তাই আনিব গৈছে এতিয়া খাই লওঁ লচ্ছিটো আৰু গৰমত মানে এনেকুৱা ঠাণ্ডা বেছিকৈ খাব নোৱাৰি কিন্তু লচ্ছিটো খাই ভাল লাগে সেইটো বাবে লচ্ছিয়ে লৈ ল'লোঁ কোক চোক ইমান ভাল নালাগে মানে সেইটো কাৰণে নাখালোঁ আৰু এনেকৈ লগৰ লগত পালে মানে বহুত ভাল লাগে আৰু খাই মানে এতিয়া পূৰা কথা পাতি পাতি খাই আছোঁ আজি কি হৈছে জানো অকল মানে আমাৰ খাওঁতে গৈছে মানে যিটো পাইছোঁ খায়ে আছোঁ ইমানেই খাইছোঁ নহয় আজি দিনটো খাম বুলি ওলাই আহিছিলোঁ আৰু খাই আছোঁ ইমান পাৰিছোঁ মানে লাষ্ট লচ্ছি আৰু মই খাব নোৱাৰোঁ মুঠতে বাছ নোৱাৰোঁ আৰু মাক ফোন কৰি আছে কিন্তু আৰু তাই ইমানে জমাইছে নহয় মানে কি কৰিছিলে নাজানো খাওঁতে পেলাই লৈছে মানে ফুকি খাই আছে না কেনেকৈ খাইছে তাইয়ে জানে আৰু একদম জমাই থাকে মানে কলেজৰ লগৰ হৈ বহুত ভাল লাগিছে আজি এনেকৈ দিনটো কেতিয়ানো সময়খিনি পাৰ হৈ গ'ল মানে গমেই নাপালোঁ আৰু আজি দিনটো ৰাতিপুৱাতে ওলাই আহিলোঁ আৰু এনেকৈয়ে সময়খিনি গৈছে মানে লগৰ ছোৱালীৰ লগত মানে বহুত ভাল লাগে আৰু এনেকৈ সময়খিনি কটাইছোঁ যিমান গৰম হ'লেও মানে লগৰ লগ পালে ভাল লাগে আৰু সময়খিনি কেতিয়া পাৰ হৈ যায় গমেই নাপাওঁ আৰু এইফালে চাওকচোন মেডাম আমাৰ মানে লাষ্টত এতিয়া আৰু আমাৰ অকাত মানে ডাইৰেক্ট ক্লাছতে খাম আমাৰ এইবিলাক ষ্টিক লৈ থকাৰ মানে নিয়ম নাই মানে আমাৰ খোৱা হৈ গ'ল আৰু তাই এতিয়া যাওঁ কৈ আছে পিছৰ পৰা মই ভিডিঅ' কৰি আছোঁ মনে বহুত দেৰি ৰখালোঁ উপায় নাপায় তাইও কাম আছিলে ৰখিব লগা হ'ল আৰু আমাক লগ পাই বহুত দিনৰ পিছত মানে জানে আৰু লগৰখিনি লগ পালে ইমানতে সমাপ্ত কৰিছোঁ ভিডিঅ'টো চাই কেনে পালে জনাব বাই গাইছ আজিলৈ আকৌ নেক্সট ভিডিঅ'ত লগ পাই আছোঁ আপোনালোকক সকলোকে ময়ো ওলালোঁ যাবলৈ এতিয়া হেলমেট পিন্ধি ৰেডি হৈ গ'লোঁ আৰু এতিয়া যাওঁ আৰু এতিয়া ঘৰলৈ যাওঁ আৰু চব হৈ গ'ল লগৰকেইজনীক ক'লোঁ বাই এতিয়া গৈছোঁ ঘৰলৈ আৰু যদি ভিডিঅ'টো ভাল পাইছে তেনেহ'লে লাইক কৰিব ছাবস্ক্ৰাইব কৰিব আৰু লগতে কমেণ্ট কৰি জনাব কেনেকুৱা পালে আজি দিনটো মানে একদম গৰমত আমনি লাগি গ'ল আৰু ফুৰি বাই গাইছ এতিয়া যাওঁ নেক্সট ভিডিঅ'ত লগ পাই আছোঁ আপোনালোকক সকলোকে